জীৱন হাঁহি কান্দোনে ভৰা আমাৰ এই জীৱন ৰচো আমি হৃদয়ৰ কোণত এয়াই আমাৰ মৰমৰ বান্ধোন মৰমৰ বান্ধোন মৰমৰ বান্ধোন মাজনী আজি মালিকৰ ঘৰত পাৰ্টি এটা আছে মোৰ অহা দেৰি হ'বও পাৰে তই অকলে থাকিব পাৰিবি নাই হ'ব মই পাৰিম মা তুমি অলপ সোনকালে আহিবা হ'ব মই অলপ সোনকালে আহিবলৈ চেষ্টা কৰিম কথা এটা ক'বলৈ পাহৰিছিলোৱে নহয় তোক পখিলাই বাৰ্থডেলৈ মাতি পঠিয়াইছিল তোক কিবা কৈছিল নেকি নাই মোক একো কোৱা নাই তোমাক কৈছিল যদি হ'ব আৰু কিন্তু মই নাযাওঁ নেকি যাবি কিহলে নাযাবি ছোৱালীজনীয়ে বেয়া পাব নহয় নহ'লে ছোৱালীজনী মোৰ ইমান মৰম লাগে যাবি এপাক মই নাযাওঁ ইবাৰ তাই বাৰ্থডেত গৈ মই ইমান লাজ পালোঁ চবেই ইমান ধুনীয়া ধুনীয়া কাপোৰ আৰু গিফ্ট লৈ আহিছে মোৰ এবাৰ পিন্ধি যাবলৈ ভাল কাপোৰো নাই আৰু গিফ্টো নাই মই নাযাওঁ দিয়া হয় দে ভিতৰতে দিবিগে আমি দুখীয়া মানুহ যে সেইকাৰণে সকলোতে পিছ পৰি থাকিব লগা হয় দেউতাৰে থকা হ'লে আজি আমাৰ এনেকুৱা অৱস্থা নহয় একো নহয় যা তই গা পা ধুই মই ভাতকেইটা বাঢ়ি দিওঁগে ৰাতি হ'ল মা এতিয়ালৈকে চোন পোৱাহিয়ে নাই মা তুমি আহিলা ইমান ভাগৰ লাগিছে আজি মা তুমি অলপ বহা মই তোমালৈ পানী এগিলাচ আনোগৈ চাচোন এই ছোৱালীজনীয়ে কাপোৰখিনি কেনেকৈ থৈছে তাইক ক'লোঁ ভালদৰে চিজিল লগাই থ'বলৈ মা এয়া লোৱা এই থোৱাচোন মই জাপিম নহয় যাচোন সৌ তাত কেইবেগটো আছে মই তোৰ কাৰণে কিবা এটা লৈ আহিছিলোঁ কি আনিছা মা তই আনচোন কি আনিছেনো মায়ে আজি মালিকনীয়ে কাম কৰি থাকোঁতে তোৰ কাৰণে কিবা এটা দিছিলে চাওচোন ইমান ধুনীয়া হ'বনে বাৰু তোৰ কাৰণে হ'ব মা তই পঢ়া টেবুলত বহ হৈ যা পৰীক্ষা পালেহি নহয় ভাল ৰিজাল্ট কৰিব লাগিব ঠিক আছে মা বাৰ্থডেলৈতো পিন্ধি যাবলৈ কাপোৰ হ'ল পিছে মই গিফ্ট কি দিম মণিহঁতেতো চাগে বহুত ভাল ভাল গিফ্টেই দিব মই এটা কাম নিজে তাইলৈ কিবা এটা বনাই লৈ যাব লাগিব তাই খুব ভাল পাব কুহিবা আহা আমি আহিলোৱেই গৈছো ৰ অলপ বাইদেউ চাগে ফটা কাপোৰ পাপলি মাৰি আছে মনি তই কি কৈছ মই বুজা নাই যে আৰু তাই জানো পিন্ধি যাবলৈ ভাল কাপোৰ আছে যাব চাগে ফটাবোৰকে পিন্ধি মেলি মনিবা কিয় কৈছে এনেকৈ নাপায় নহয় লোকৰ দৰিদ্ৰতাক লৈ এনেকৈ হাঁহিবলৈ নকবি এনেকৈ তাই আমাৰে লগৰ এজনী শুনিলে বেয়া পাব নহয় হ'ব তহঁতি মোক বুজাব নালাগে তহঁতৰ কাৰণেহে মই তাইৰ লগত থাকিব লগা হয় তাই অকণো আমাৰ লগত ষ্টেণ্ডাৰ্ডে নিমিলে হ'ব এইবোৰ তাইৰ আগত নুলিয়াবি সৌজনী তাই আহিছেই তহঁতি বেয়া নাপাবি দেই মোৰ অলপ পলমেই হ'ল তোৰনো কোনদিনা সোনকালে হয় ফটা কাপোৰ টাপলি মাৰি থাকোঁতে যে মনিবাৰ টপৰ নিচিনাই লাগে মনি তোৰনো কি কৰি আছ সোনকালে দেৰি হ'ব নহ'লে হ'ব তাইক ক'ব দেচোন তাইচোন সদায় মোক কথা শুনে আৰু এইটো জোনমনিৰে হয় মায়ে সিহঁতৰ ঘৰত কাম কৰে নহ'লে মাৰ হাতত মোলৈ দি পঠিয়াইছে ভিক্ষাৰী লোকৰ কাপোৰ কেনেকৈ পিন্ধে আৰু দেই হ'ব বা তই কিন্তু বহুত বেছি কৰিছ ঘৰত মাই গম পালে কিন্তু গালি পাৰিব এনেকৈ ক'ব লাগে নহ'লে বেছিহে চল পায় মনি তোৰ বহুত হ'ল বহুত শুনিলোঁ তোৰ কথা প্ৰতিটো ক্ষেত্ৰতে তই মোক কথা শুনা আজি তোক মই এটা কথা দিলোঁ এদিন আমাৰো ভাল দিন আহিব এদিন তহঁতৰ দৰে আমিও ধনী আৰু এটা কথা তই মনত ৰাখিবি অহংকাৰেই পতনৰ মূল মই তোক খাও দিয়া নাই তহঁতৰ দৰে আমিও এদিন ধনী হ'ম তহঁতে যা অলপ দেৰি কৰি যাম
ঐ আমাৰ লগতে যাব লাগিব তই ব'ল যাবা তুমি আমাৰ লগতে যাব লাগিব নাই মই দেৰিকৈ যাম তহঁত যা তই কি ধনী হবি আছে কি তোৰ যিমান পানী মাছ সিমানতে থাকিবি ব'ল আমি যাওঁ তুমি মন বেয়া নকৰিবা আমাৰ তাই তেনেকুৱাই এইবোৰ ধৰি নাথাকিবা আমি যাওঁ তুমি আহিবা গ'ল নহয় তই কি হ'লে নগলি কি হ'ল তোৰ কোনোবাই কিবা ক'লে নেকি নাযাওঁ বুলি কৈছিলো নহয় তোমাক আজি মনিয়া সকলোৰে আগত মোক ইমান বেয়াকৈ অপমান কৰি পঠিয়ালে দুখীয়া বুলি ক'লে কি হ'লে ইমান বেয়া পাওঁ তাইৰ ছোৱালীজনী বেয়া নহয় তাৰ অন্তৰখন বৰ ভাল তোৰ মনত নাই সৰুতে দুইজনী খেলিয়ে ডাঙৰ হ'লেই মা সৰুতে কথাবোৰ বহুত বেলেগ আছিল এতিয়া তাই প্ৰত্যেকটো কথাতে মোক দুখীয়া বুলি হাঁহে হ'ব মানুহে তোৰ দুৰ্বলতা শুনি সাহস হিচাপে ল'বি মোক আপোনা আপুনি আহিব হ'ব মা আজিৰ তাৰিখৰ পৰা ময়ে যাই যাবি আজিৰ পৰা মই অকল পঢ়িম আৰু পঢ়িম চাবি এদিন আমাৰো ভাল দিন আহিব তই আচলতে মোৰ সাহস হয় তই তাইৰ প্ৰতি বেয়া ভাৱ লৈ নাথাকিবি নিজৰ কৰ্মখিনি কৰি যাবি চাবি এদিন এনেও সফল হবি তই হ'ব মা তুমি এতিয়া যা মই অলপ পঢ়ো তই পঢ় মই তোৰ কাৰণে কিবা এটা বনাওঁ ঠিক আছে মা মোবাইলটো চাই নাথাক চাকৰি পোৱা পৰাইচোন আজৰি নোপোৱা হ'লেই গৰম বন্ধকেইটা পাইছ যাচোন মনে খবৰ এটা লৈ আগৈ যে আৰু মা নাযাওঁ দেই মই সিহঁতৰ ঘৰত কি হ'লে মা তোমাৰ মনত নাই মোৰ এটা কথা মনত আছে তাই মোক কিদৰে সৰুতে সকলোৰে আগত অপমান কৰি পঠাইছিল তোমাৰ জানো সেইবোৰ মনত নাই মাজনী এইবোৰ কথা ধৰি নাথাকিবি বহি শুন সদায় মানুহ একে হৈ নাথাকে সময়ৰ লগত পৰিৱৰ্তন হয় এদিন তইও হ'ব লাগিব তাই যি ভুল কৰিলে তইও জানো আকৌ সেইবোৰ ভুলকে কৰিবি চাচোন তোৰো চাকৰিটো হ'ল তোৰো হাতলৈ পইচা আহিলে সেইবুলিয়ে জানো তই অহংকাৰ কৰিবি আৰু যদি তই অহংকাৰেই কৰ মণি আৰু তোৰ মাজত কি পাৰ্থক্য থাকিব যা এবাৰ খবৰ এটা লৈ আগৈ কোনো কিন্তু নাই একেলগে ডাঙৰ দীঘল হ'লি একেখন থালিতে ভাত খাই ডাঙৰ হ'লি এতিয়া জানো সেই লগৰজনীক খবৰ নল'লে কথাষাৰ বেয়া নহ'ব আজি তাইৰ বেমাৰ হৈছে ঘৰখন একেবাৰে জুৰুলা হৈ পৰিল তই জানো তাইৰ খবৰ এটা নল'বি তই ইমান নিষ্ঠুৰ নহ'বি সেই ছোৱালীজনী জীৱন মৃত্যুৰ সৈতে যুঁজি আছে লগৰ হিচাপে তই তাইৰ ওচৰত থকাটো তোৰ দায়িত্ব লাগে তাই ভালে হওক বেয়াই হওক তোৰ সেইটো দায়িত্ব কথাষাৰ এবাৰ ভাবি চাবি নহয় মায়ে ঠিকেই কৈছে মই ইমানো নিষ্ঠুৰ হ'ব নোৱাৰোঁ যাওঁ তাইৰ খবৰ এটাকে কৰি আহোঁ মই কালি পালোঁ মনি নাই নি ঠিক আছে মনি আছনে তই তহঁতকেইজনী ইয়াতে আছহি কুহিবা তুমি কেতিয়া আহিলা বহাচোন ইয়াতে তুমি ভালেই তোৰ ভালেই কুহি তই কেতিয়া আহিলি মই কালিয়ে আহিলোঁ তই চাগে মোক বেয়াই পাই আছ সেই নাই পোৱা তই জানো মোৰ ভাল বান্ধৱী নহয় তোক জানো মই বেয়া পাব পাৰোঁ তোৰ লগত বহুত অন্যায় কৰিলোঁ কুহি সেই বাদ দেচোন সেইবোৰ কথা মই তোক আৰু ঠাট্টা নকৰোঁ মই চাগে আৰু বেছি দিন জীয়াই নাথাকোঁ পাৰিলে ক্ষমা কৰি দিবি মোক এই এজনী কিনো অমংগলীয়া কথাবোৰ কৈ আছ তই আমাৰ মাজত আছ আৰু সদায় থাকিবি গৰম লাগিছে কাপোৰখন অলপ আঁতৰাই দেচোন তই অলপ বহি লচোন তই মোক
সঁচাকৈ বেয়া পোৱা নাই নে কুহি? নাই পোৱা, তইতো নিজৰ ভুলখিনি বুজি পাইছ নহয়, সেয়াই মোৰ বাবে বহুত। কুহিবা, আমাৰ সকলো শেষ হৈ গ'ল। টকা পইচা মাটি বাৰী সকলো শেষ হৈ গ'ল। ডক্টৰে কৈছে বাক হেনো চিকিৎসাৰ বাবে বাহিৰলৈ নিব লাগিব। তহঁতি ভাগি নকৰিবি, ভগৱান আছে নহয়, সকলো ঠিক কৰি দিব। মই আৰু ভাল নহওঁ। তহঁতি মিছাতে টকা পইচা খৰচ কৰিব নালাগে। দেউতাইনো কোনফালে কৰিব? সকলোচোন মাটি বাৰী বিক্ৰী কৰি শেষেই হ'ল। এতিয়া আছে যদি ঘৰৰে ভেটিকণহে আছে। তহঁতি আৰু মিছাতে কষ্ট কৰিব নালাগে। মই আৰু কেতিয়াও ভাল নহওঁ। ৰচোন, তই ভাগি নপৰিবি, মই আছোঁ নহয়, মই কিবা এটা কৰিব লাগিব। কুহি, তই দেখিছ নহয় আমাৰ এই ভেটিকণৰ বাদে সকলো শেষ হৈ গ'ল। কুহি, আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। মই আপোনাক আজি এটা কথা দিলোঁ, মণিৰ সকলো দায়িত্ব মই গ্ৰহণ কৰিম। তাইক বাহিৰত নি মই চিকিৎসা কৰাম। তাইক সুস্থ কৰাইহে মই ঘৰলৈ উভতি আহিম। আপুনি চিন্তা নকৰিব। কুহিবা, তুমি ইমানখিনি খোৱাৰ পিছতো ভণ্টি, তাই মোৰ খুব ভাল বান্ধৱী। সৰুৰ পৰা একেলগে খেলি ধূলি ডাঙৰ দীঘল হৈছোঁ। তাই মোক অপমান কৰিছিল, কিন্তু তাই কৰা অপমানখিনি মই সাহস হিচাপে ল'লোঁ। মণি, আজি এই স্থানত মই তোৰ বাবেহে আছোঁ। তই মোক অপমান কৰিছিলি বুলি তই এতিয়া মন বেয়া কৰি নাথাকিবি। মই আজি এই স্থানত থকাৰ আঁৰত তয়ো আছ। কৰা অপমানখিনি মই সাহস হিচাপে লৈছিলোঁ। সেইটো কাৰণে চাগে আজি মই এইটো পৰ্যায়ত পাইছোঁ। কুহি, তই মোক ক্ষমা কৰি দিবি। বা দেখিলি, ধন টকা পইচা হ'লে মানুহ অহংকাৰী হ'ব নালাগে। পৰিস্থিতিয়ে মানুহক কেতিয়া কি কৰে কোনো নাজানে। এদিন তই কুহিবাক দুখীয়া বুলি হাঁহিছিলি। আজি কুহিবাই তোৰ সমস্ত চিকিৎসাৰ দায়িত্ব লৈছে। সেইকাৰণে কেতিয়াও মানুহক দুখীয়া বুলি নাহাঁহিবি। কুহি, আজিৰ পৰা আমাৰ মৰমৰ বান্ধোনডাল কোনো খুলিব নোৱাৰে। হ'ব, সদায় আমি একেলগে থাকিম। পৰহিলৈ মানে আমি মণিক বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিব। আপুনি প্ৰয়োজনীয় সকলোবোৰ বস্তু যোগাৰ কৰি মই এতিয়া যাওঁ। কুহি, তোক বহুত বহুত ধন্যবাদ। তই নহা হ'লে আমাৰ কি যে হ'লহেঁতেন। হ'ব খুৰী, মই এতিয়া যাওঁ। খুৰী, তহঁতে ৰ, মই মণি ৰ। বুজিলি বা, টকা পইচাই মানুহৰ সংসাৰ নধৰে, নেৰেহে সংসাৰ ধৰে। মই এতিয়া সকলো উপলব্ধি কৰিছোঁ ভণ্টি। মণি, তই এতিয়া অলপ জিৰা, আমি যাওঁ।